ছোৱালীগৰাকীক খেলি থকা অৱস্থাৰ পৰাই চকুত বান্ধি ধৰ্ষণ কৰাৰ উপৰিও আৰু তেওঁৰ লগত আৰু 6জনে তেওঁৰ লগত এই কামটো কৰিলে। ষষ্ঠম শ্ৰেণীৰ ছাত্ৰীৰ লগত দলবদ্ধভাৱে ধৰ্ষণ হয়। 6 মাহৰ অন্তত সকলোবোৰ তথ্য পোহৰলৈ আহে, কিয়নো কিশোৰীগৰাকী শৰীৰ বেয়া হোৱাৰ বাবে ঘৰৰ পৰিয়ালবৰ্গই আচলতে ডক্তৰৰ ওচৰলৈ নিয়াৰ ফলত সকলোবোৰ তথ্য আচলতে পোহৰলৈ আহে, কিয়নো কিশোৰীগৰাকী 6 মাহৰ অন্তত তেওঁ গম পায় যে কিশোৰীগৰাকী গৰ্ভৱতী। তেওঁক দলবদ্ধভাৱে ধৰ্ষণ কৰে 7 কিশোৰে মিলি। আচলতে অসমত হৈছে কি, উঠি অহা প্ৰজন্মই এনেকুৱা ধৰণৰ কাম কৰিবলৈ লৈছে কিছুমান, যিসমূহ কাম আচলতে মুখেৰে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, কিয়নো ঘিণ লগা এটা ঘটনা বুলি ক'ব পাৰি। এতিয়া ডাঙৰ পুৰুষে নহয়, এতিয়া কিশোৰো নামিছে, পুৰুষসকলেই নহয়, অকল কিশোৰো নামিছে ধৰ্ষণৰ নিচিনা জঘন্য ঘটনা সংঘটিত কৰিবলৈ তেওঁলোকে অকণো ভয় নকৰা হৈছে, কিয়নো এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হৈ আছে অসমত। কিশোৰীগৰাকী 6 মাহৰ অন্তত সকলোবোৰ তথ্য পোহৰলৈ আহে, কিয়নো তেওঁ 6 মাহৰ অন্তত গম পায় যে ডক্তৰৰ ওচৰলৈ নিয়াৰ ফলত তেওঁ 6 মাহৰ অন্তত গৰ্ভৱতী। আচলতে তাৰ ফলতে সকলোবোৰ তথ্য ইটো সিটোকৈ পোহৰলৈ আহে। কৰায়ত্ব কৰিছে ডুমডুমা আৰক্ষীয়ে সকলোবোৰ, যি ভুক্তভোগী আচলতে কিশোৰীগৰাকী দলবদ্ধভাৱে ধৰ্ষণ কৰে, চকু বান্ধি হাত বান্ধি তেওঁক ধৰ্ষণ কৰে। 6 মাহৰ অন্তত আচলতে ডুমডুমা আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়, কিয়নো যি ভিক্টিম বুলি ক'ব পাৰি সেইসকলৰ পৰিয়ালবৰ্গই আচলতে 7গৰাকীকে যি কিশোৰীক বলৎকাৰ কৰিছিলে নাবালিকা কিশোৰসকলে মিলি, আচলতে সকলোবোৰ তথ্য পোহৰলৈ আহে ডক্তৰৰ ওচৰলৈ নিয়াৰ ফলত। আচলতে পৰিয়ালবৰ্গই 7গৰাকী কিশোৰৰ পৰিয়ালবৰ্গই ঘটনাসমূহ গাপ দিয়াৰ চেষ্টা কৰে, আচলতে টকাৰ লোভ দেখুৱাই ভয় ভাবুকি দিয়ে, বিভিন্ন প্ৰকাৰে চলনাৰে চেষ্টা কৰে, তথাপিও লুকাই নাথাকিল। অন্তত সকলোবোৰ পোহৰলৈ আহে এনে এটা ঘটনা এইখন অসমতে হৈছে। আচলতে অসম কোনপিনে গৈছে, গতি কৰিছে অসমৰ নৱপ্ৰজন্ম, আচলতে উঠি অহা প্ৰজন্মও লাগিছে এনে জঘন্য ঘটনা সংঘটিত কৰিবলৈ শিকিছে। আচলতে ক'ৰ পৰা প্ৰেৰণা পাইছে তেখেতসকলে আচলতে এনেধৰণৰ কাম কৰিবলৈ। আচলতে ভিডিঅ'টো সেইবাবে বনাই দিয়া হ'ল, কিয়নো অসমত এয়া আচলতে হৈছে কি, এইবাৰ কিশোৰো নামিলে ধৰ্ষণৰ নিচিনা জঘন্য ঘটনা সংঘটিত কৰিবলৈ। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ভিডিঅ'টো আগলৈ চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো এইসকল পুৰুষ হওক বা কিশোৰে হওক শিক্ষা দিয়াটো দৰকাৰ, কিয়নো জঘন্য ঘটনা এনেধৰণৰ ঘিণ লগা এটা ঘটনা কৰিবলৈ তেখেতসকলে কিঞ্চিতো ভয় নকৰে। এটা ফোন আহিছিল মোলৈ, ফোনৰ যোগেদি গম পালোঁ ছোৱালীজনীৰ ধৰ্ষণৰ কথা। আমি খুব দুখ পাইছোঁ আৰু লাজো পাইছোঁ যে ডুমডুমাত বাৰে বাৰে কিবা কিবি ঘটনা ছোৱালীৰ লগত সংঘটিত হৈ আছে। ছোৱালীগৰাকীক খেলি থকা অৱস্থাৰ পৰাই ঘৰলৈ ফুচুলাই লৈ গ'ল কিবা এটা দেখুওৱাৰ চলেৰে। তাৰপিছত ছোৱালীজনীৰ মুখত আৰু চকুত বান্ধি ছোৱালীজনীক সেই যিজন মানুহে লৈ গৈছিলে তেওঁ ধৰ্ষণ কৰাৰ উপৰিও আৰু তেওঁৰ লগত আৰু 6জনে তেওঁৰ লগত এই কামটো কৰিলে। ছোৱালীজনীয়ে গম নাপায় যে তাত কিমানজন ব্যক্তি আছিলে এনেকৈ বুলি ক'লে। তাৰপিছত সেই কথাখিনি জনাৰ পিছত আমি সিহঁতৰ ঘৰৰ লগত যোগাযোগ কৰিলোঁ। আমাৰ মহিলা সমিতিৰ এগৰাকী তাতে আছিলে সদস্য, তেওঁলোকৰ ঘৰৰ ওচৰৰ, গতিকে তেওঁ যোগাযোগ কৰি দিলে, তেওঁলোকক আমি নিৰ্ভয় দিলোঁ। আজি গম পাইছোঁ যে তেওঁলোকে দুদিনৰ আগত এখন মিটিং দিছিলে। মিটিঙত এই ধৰ্ষণ যিকেইজনে কৰিছে তেওঁলোকৰ ঘৰবোৰৰ পৰা টকা পইচাৰ তেওঁলোকক লোভ দেখুৱাইছে, লালসা দেখুৱাইছে আৰু ভয় ভাবুকি দিছে যে যদি থানাত কথাটো জনায় তেনেহ'লে বোলে ঘৰ দুৱাৰবোৰ জ্বলাই দিব, ঘৰৰ মানুহবোৰ মাৰি দিব, ইত্যাদি ইত্যাদি কথা কৈছে। আৰু ছোৱালীজনীকো তেনেকৈ কৈ সিহঁতি আজি ভালেদিনৰ যিহেতু কথা হ'ল, ছোৱালীজনীক তেনেকৈ সিহঁতি ভয় ভাবুকি দি কথাটো কাপ দি থ'লে। এতিয়া আমি আটাইতকৈ ডাঙৰ কথা আমি আচৰিত হৈ গৈছোঁ যে ছোৱালীগৰাকীক যেতিয়া গা অতিপাত বেয়া হৈছে, ছোৱালীজনীৰ মাকে খোজ চোজ কাঢ়িব নোৱাৰে, তেওঁ অকণমান শাৰীৰিকভাৱে অক্ষম ব্যক্তি। তাৰ পৰা ছোৱালীগৰাকীক যেতিয়া বেছি গা চা বেয়া হোৱা দেখি ডক্তৰৰ ওচৰলৈ নিলে, চিকিৎসাৰ কাৰণে নিয়াৰ পিছত ছোৱালীজনীক যেতিয়া পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত গম পোৱা গ'ল যে ছোৱালীজনী 23 সপ্তাহ আৰু 4 দিনৰ গৰ্ভৱতী। গতিকে এইটো এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। আৰু আমাৰ ডুমডুমাৰ সমাজখনক আচলতে এটা ইমান লজ্জানত কৰা ঘটনা, এটাৰ পিছত এটা ঘটনা যিবোৰ হৈ আছে, এই ছোৱালীজনীৰ ঘটনাটোত আমি অতি মৰ্মাহত হৈছোঁ। ছোৱালীজনী
ষষ্ঠ শ্ৰেণীত পঢ়ি আছিলে, ক্লাছ 6ত পঢ়ি থকা এজনী ছোৱালীৰ আজি এই অৱস্থা যদি হয়, তেনেহ'লে কি বুলি কোৱা যায়? মানে আৰু এই যি সাতজনে ধৰ্ষণ কৰিছিলে তেওঁলোকক ডুমডুমা আৰক্ষীক আমি অন্তঃকৰণৰ পৰা ধন্যবাদ দিছোঁ।